শিক্ষাৰ্থীসকলে সদায় 5টা কথা মনত ৰাখিবা, নহলে গোটেই জীৱন পস্তাব লাগিব। নম্বৰ 1, আজি যদি তুমি 6 ঘণ্টা পঢ়িবলৈ টান পাইছা, তেন্তে এদিন 12 ঘণ্টা কাম কৰিবলৈ তুমি সাজু হোৱা। নম্বৰ 2, আজি যদি মা দেউতাই কোৱা কথাবোৰ তোমাৰ বৰিং যেন লাগে, মা দেউতাৰ পৰামৰ্শ ভুল যেন লাগিছে, তেন্তে এদিন বেলেগৰ টান মাত শুনিবলৈ তুমি সাজু হৈ যোৱা। নম্বৰ 3, তোমাৰ নিজৰ সপোন পূৰণ কৰিবলৈ যদি তুমি এতিয়াই কষ্ট নকৰা বা তোমাৰ যদি এতিয়া সাহস নাই, তেন্তে এদিন 10-12 হাজাৰ টকাৰ বিনিময়ত বেলেগৰ সপোন পূৰণ কৰিবলৈ তুমি সাজু থাকা। নম্বৰ 4, হয়তো তোমাৰ মা দেউতাই ডেকা কালচোৱা দুখ কষ্ট দৰিদ্ৰতাৰ মাজেৰে পাৰ কৰিব পাৰে, কিন্তু মা দেউতাৰ বৃদ্ধ কালচোৱা তুমি কেতিয়াও দুখ কষ্ট আৰু দৰিদ্ৰতাৰ মাজেৰে পাৰ হ'বলৈ নিদিবা। নম্বৰ 5, জীৱনলৈ কিছুমান সুযোগ বাৰে বাৰে আহি থাকিব, কিন্তু পঢ়া শুনা কৰাৰ সুযোগ বাৰে বাৰে আহি নাথাকে। গতিকে সময় থাকোঁতেই পঢ়া শুনাত গুৰুত্ব দিয়া, নিজৰ ভৱিষ্যত সুন্দৰ হ'বলৈ এতিয়াই কষ্ট কৰা।